তাৰপিছত আমি 6 নম্বৰ অংকটো চাওঁ নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা এটা সহজ একেই মানে ঘনমূলে উলিয়াব লাগে এই গোটেই অংককেইটা খালি ঘনমূলতে ব্যস্ত হৈ আছে প্ৰথম সংখ্যাটো কিমান দিছে 6 এক নম্বৰ দিছে 1331 1331 ৰ কি উলিয়াব লাগে বুজিছে নাই কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে এতিয়া আমি কি কৰিম এটোৰ ঘনমূল উলিয়াম কেনেকৈ উলিয়াম চোৱাচোন 1331 আমি কিহে হল যাব 11 যাব 121 বাৰ আকৌ 11 যাব 11 বাৰ অৰ্থাৎ 1331 ৰ কিন্তু উত্তৰত কি গলো 11 11 11 এটাকে ঘনমূল কিমান হ'ব এটাকে 1331 ৰ ঘনমূল হ'ব 11 কিউব সমান 11 বুজি পাইছা ইয়াৰ পিছৰ অংক দুটা পিছৰটোৰ হ'ব 12 তাৰ পিছৰটোৰ হ'ব 13 তাৰ পিছৰটোৰ হ'ব 14 ঠিক আছে আজি যদি লেসন তোমালোকে ভাল পাইছা তেনে সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা আৰু কিবা কমেন্ট থাকিলে কমেন্ট সেকশনত জনাবা ধন্যবাদ